তো গাইজ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পথাৰলৈ আহি আৰু আজি যিহেতুকে হেঁপাহৰ ৰঙালী বিহু গৰু বিহু তো গৰু বিহুনো কেনেকৈ চেলিব্ৰেট কৰোঁ আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিম অলপমান সৰু ভিডিঅ' ক্লিপ যিহেতুকে এক্সাম থকাৰ বাবে ব্লগ বনাব পৰা নাছিলোঁ আৰু আজি আপোনালোকৰ মাজত এটা নতুন ব্লগ লৈ মই পুনৰবাৰ আহি গৈছোঁ আৰু গতিকে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ এতিয়া প্ৰায় পথাৰৰ মাজৰ পৰা হেল্ল' গাইজ হোৱাটছআপ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। হাতত দাখন লৈ পেলাই মই আহি আছোঁ এতিয়া বৰ্তমান পচতীয়া পাত বিচাৰিবলৈ যিহেতুকে পচতীয়া পাতটো আমাৰ গৰু বিহুৰ লগত জড়িত এটা মানে বিশেষ এটা মানে গছ হয় এটা বিশেষ পুলি হয় যিটো মানে গৰুৰ যিটো জগা হয় গৰুৰ জগাটোত দিয়া হয় গতিকে সেই পচতীয়া পাতটো বিচাৰি বৰ্তমান পথাৰলৈ আহি আছোঁ আৰু ঘৰত মানে একদম আজি ভিডিঅ' ষ্টাৰ্ট কৰিব পৰা পৰিস্থিতি নাই গতিকে পথাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো আৰু ইয়াৰ আগত যিটো মই সাঁথৰ কণ্টেষ্ট ৰাখিছিলোঁ সাঁথৰ কণ্টেষ্টটো বহুতে আঁকোৱালি লৈছে তাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুতে শুদ্ধ উত্তৰ দিছে তেওঁলোকৰ যিসমূহ উত্তৰ মই স্ক্ৰীনশ্বট মাৰি ছাইডত লগাই দিবলৈ যত্ন কৰিম আৰু তেওঁলোকৰ নামসমূহ হৈছে ৰূপাঞ্জল কে নাথ তেওঁ শুদ্ধ উত্তৰ দিছে লগতে চিৰঞ্জিত নাথ তেওঁ শুদ্ধ উত্তৰ দিছে আৰু লগতে গৌৰৱ মজুমদাৰ তেওঁ শুদ্ধ উত্তৰ দিছে গতিকে আপোনালোকে মোৰ কণ্টেষ্টটো আদৰি লোৱাৰ বাবে বহুত ভাল লাগিছে আৰু এতিয়া বলক পচতীয়া গছটো কাটি লওঁ পচতীয়া কেনেকুৱা দেখাই আছোঁ। পৰিৱেশটো কিমান মজা লাগিছে চাওকচোন ৰাতিপুৱা পথাৰৰে একদম ক'ব নালাগে ন আল্টিমেট এটা ধুনীয়া ভিউ হৈ আছে পথাৰ আৰু এটা কথা মই কনফিউজ হৈ গৈছোঁ বহাগ বিহু হয় নে মাঘৰ বিহু হয় নিয়ৰ এতিয়াও পৰিয়ে আছে কুঁৱলী এতিয়াও পৰিয়ে আছে এইখিনিমানতে থাকিব লাগিছিলে এইখিনিত আছিলে এয়া দেখিছে কোনোবাই দীঘলতি কাটিছিলে দীঘলতি কাটি এনেকৈ থৈ গ'ল ঠিক আছে মই নাকাটাকেও হৈ যাব পাই গ'লোঁ দীঘলতি এইটো গৰু কোবাবলৈ ইউজ কৰে তো বলকচোন বাৰু চাই গৈ থাকোঁ কিন্তু পথাৰৰ ভিউটো মানিব লাগিব দেই মই আজি মজা পাইছোঁ আৰু এটা কথা নিয়ৰ এতিয়াও পৰি আছে মানিব লাগিব দেই পূৰা দীঘলতিটো কাটি ল'লোঁ দীঘলতিটো তাতে লুকুৱাই থৈ আহিছোঁ কোনেও নোপোৱাকৈ দীঘলতিটো কাটি ল'লোঁ আৰু এইপিনে পচতীয়াটো আছে তো পচতীয়াটো আনিবলৈ যাওঁ পচতীয়াটো লৈ লোৱাৰ পিছতে ঘৰত যাম আৰু চাটমাৰি সাজি আছে দেউতাই সাজি আছে চাটমাৰি গতিকে চাটমাৰি সজা কিছুমান ভিডিঅ' আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম আৰু যিহেতুকে গৰু বিহু কি ক'ম আৰু ফুল এক্সাইটেড আপোনালোকৰ পিনে গৰু বিহু কেনেকুৱা চিটুৱেশ্যন আৰু এটা কথা মই এইটো ব্লগ আপলোড কৰালৈ অলৰেডি গৰু বিহু পাৰ হৈ যাব হয়তো আৰু অলপ দেৰিও হ'ব পাৰে যিহেতুকে মই এইকেইদিন সম্পূৰ্ণ ব্যস্ত যিহেতুকে আপোনালোকে জানে বিহু কমিটিবিলাকৰ লগত কথা পাতিবলগীয়া হৈছে আৰু লগতে কি বুলি ক'ম আৰু বিহু পাৰ্টিৰ ৰিহাৰ্চেল চলি আছে গতিকে হয়তো এই ব্লগটো দিয়া লেট হ'ব পাৰে তথাপিতো আপোনালোকৰ মাজত এই ব্লগটো মই আগবঢ়াই দিম সকলোকে হেঁপাহৰ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোৰে অনাগত দিনবোৰ সুখে শান্তিয়ে ভৰি পৰক তাৰে কামনা কৰিলোঁ আৰু কি ক'ম আৰু বিহু খাবলৈ সকলোকে নিমন্ত্ৰণটো থাকিল সকলো আহিব মোৰ unending জাৰ্ণি ফেমিলিৰ সকলো বিহু খাবলৈ আহিব আৰু আপোনালোকৰ ঘৰতো মাতিব লাৰু পিঠা দি দিম আৰু তো বলক পচতীয়া গছটো কাটি লওঁ পাইছোঁ যদি কোনো কাটি নিয়া নাই দেন থাকিব লাগে আপোনালোকে এই গছবিধ দেখিছে নহয় এইবিধ গছ এই গছবিধে হৈছে পচতীয়া তো এই গছবিধৰ তিনিটামান পুলি তিনিটামান ঠানি মই এতিয়া কাটি দিম বৰ্তাহঁতৰ ঘৰলৈকো নিব লাগিব তো ঠানিকেইটা কাটি লওঁ তাৰপিছতে লগ পাই আছোঁ 1 minute later এইপিনে পূৰা দীঘলতি তাৰপিছতে পচতীয়া লৈ পেলাই ৰেডি হৈ গ'লোঁ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ ঘৰত গৈ লৈ পেলাই আপোনালোকক যিটো চাটমাৰি বনোৱা এটা ক্লিপ লৈ থৈ দিছোঁ ল'ম চাটমাৰি লোৱা ক্লিপটো আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিম কেনেকৈনো আমাৰ ধৰি লওক গৰু বিহুটো উদযাপন কৰা হয় সেই দৃশ্য আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিম গতিকে ভিডিঅ'টো এণ্ডলৈ চাই গৈ থাকক আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে নিজৰ বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কি ক'ম বিহুৰ শুভেচ্ছাটো জনালোৱেই আৰু লগতে ব্লেংকেটৰ লগত মানে সম্বন্ধীয় দিনবিলাক আহি গ'ল তথাপিতো আজি ৰাতিপুৱালৈকে ব্লেংকেট লৈ আছোঁ ঠাণ্ডাটো কি বুলি ক'ম ঠাণ্ডা মানে কমা নাই কমিছে গ'ল ঠাণ্ডা অলৰেডি গ'ল বাট মানে এটা ঠাণ্ডা থাকি গৈছে কাৰণ বতৰটো এইকেইদিন ৰেগুলাৰ ডাৱৰীয়া হৈ আছে গতিকে কুঁৱলীটো দেখাই দিছোঁ আৰু পথাৰৰ ভিউটোৰ কথা কি ক'ম মানে আল্টিমেট লাগিছে লগ পাই আছোঁ আপোনালোকে ভিডিঅ'টো এণ্ডলৈ চাই গৈ থাকক তো ফ্ৰেণ্ডছ এতিয়া কাটি আছোঁ লাও বেঙেনা এতিয়া কাটি আছোঁ বেঙেনা এপিচ হৈছে লাও এইটো হৈছে থেকেৰা আৰু এইটো হৈছে বেঙেনাটো বৰ্তমান কাটি আছোঁ আৰু এইটো কাৰণে আমি চাটমাৰিত লগাম আৰু এইকেইডাল হৈছে চাটমাৰি এই চাটমাৰিডালত লগাম আৰু যিটো মন্ত্ৰ থাকে ন লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা সেই মন্ত্ৰটো এই চাটমাৰি পৰা এই বেঙেনা লাও এইখিনি গৰুজনী গাত মানে মাৰি আমি
হেৰি কৰিম এইটো মানে বিহুটো পালিম আৰু চাই গৈ থাকক আৰু ভিডিঅ'টো নে কি কয় ফ্ৰেণ্ডছ এতিয়া পুৰা আমি ৰেডি হৈ গৈছোঁ গৰু গা ধুৱাবলৈ এইটো হৈছে চাটবাৰী তাৰপিছতে এইপিনে আছে তৰালি পঘা আৰু এইপিনে তেল ব্যৱস্থা কৰা হৈছে হালধি আছে মাহ আছে এইটোক কয় মাখিলতি বুলি এইটো মাখিলতি হয় আৰু এইটো আপোনালোকক মই অথনি দেখাইছিলোঁ এইটো হৈছে দীঘলতি আৰু তাৰ লগতে আছে এইপিনে পচতীয়া আৰু এতিয়া মানে কি কৰিব লাগিব এই মাহ তাৰপিছতে হালধি এই তেলখিনিৰ লগত মিক্স কৰিব লাগিব মিক্স কৰি পেলাই গৰুৰ গাত সানিব লাগিব তো কৰি লওঁ চাই থাকক 1 minute later. আমাৰ প্ৰথমে বগী বাইক ফুট দি দিয়া গৈছে এইপিনে আমাৰ বাকীকেইটা আমাৰ ফুটক বাৰু ফুট দিবই নালাগে তাই অলৰেডি ফুট এটা হৈয়ে আছে আৰু সেইপিনে আছে আমাৰ টিলিকা এটা মোচন চোৱা তো এনেকৈ এতিয়া গৰু বিহু পাতি আছোঁ ফুট তাত দি দিওঁ নে কি কয় গৰু বিহু গৰু নিয়মটো কৰিব লাগিব ন এইপিনে আমাৰ বগী মূৰত প্ৰথম ফুটটো দি দিলোঁ তাৰপিছত বাকীকেইটা ওচৰলৈ যাওঁ আমাৰ মৰমত টিলিকাক দিম এইটো প্ৰথমে টিলিকাক দিলোঁ তাৰপিছত আমাৰ ফুটক দি দিলোঁ বেক কেমেৰা কৰি দেখাই আছোঁ চাওক ফুটে খাবলৈ আহিছে খাবলৈহে লাগে খা কলং বাঢ়ি আছে যে এবাৰ মই চাট মাৰিম তিনিডলীয়া চাট এইডাল অলপমান মাৰি লওঁ তাৰপিছত কেমেৰা পিছফালে থকাটোৱে মাৰিব বেঙেনা খা থেকেৰা খা হালধি খা এইপিনে অলপমান মাৰি দিওঁ কেমেৰা আহি যোৱা কেমেৰা লাও খা বেঙেনা খা বছৰে বাঢ়ি যা মাক সৌ বাপেক সৌ তই হবি বৰগৌ এতিয়া কেমেৰা পিছ চাইডে থকা মানে কথাটো কি একদম কলংখন পূৰা বাঢ়িছে কলং বঢ়াৰ ফলত মানে কলঙত গৰু নোৱাব পৰা মানে একদম সুবিধা নাই তাৰ বাবে ঘৰতে পাইপ লগাই পেলাই গৰুটো নোৱালোঁ এইবছৰ অলপ মনটো বেয়া লাগিছে কাৰণ প্ৰতি বছৰে কলঙত নিয়া যায় এইবছৰ নিব নোৱাৰিলোঁ আৰু এটা নিয়ম আছে গৰু বিহুৰ এটা বিশেষ নিয়ম আছে এয়া পদূলিমুখত যিটো মাখিলতি পদূলিমুখত মাখিলতিটো দিয়া এটা নিয়ম আছে মই পদূলিমুখত এতিয়া দুডালকৈ মাখিলতি দি দিছোঁ আৰু দেউতাই এইপিনে মৰলীয়া লৈ আহিছে মৰলীয়াটো মানে কি এই এনেকৈ ৰাস্তাত ছটিয়াই দিয়া যায় এয়া দেউতাই ছটিয়াই আছে গৰু যিহেতুকে এতিয়া পথাৰলৈ লৈ যাম গতিকে এনেকৈ মৰলীয়া ৰাস্তাত ছটিয়াই দিয়া যায় আৰু এইবিলাকে সৰু সুৰা মানে গৰু বিহুৰ যি পৰম্পৰা আমি অতীজৰ পৰা দেখি আহিছোঁ দেউতাহঁতে পালন কৰি অহা আৰু আমিও বৰ্তমান জীয়াই ৰাখিবলৈ যত্ন কৰিছোঁ গতিকে এনেদৰে এতিয়া গৰু বিহু পালন কৰিছোঁ ইয়াৰ পিছতে পতাকা উত্তোলন কৰিবলৈ যাম তাৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিম তো ফ্ৰেণ্ডছ মানে কথাটো কেনেকুৱা গৰু বিহুৰ ব্লগটো মই আপোনালোকৰ মাজত আগবঢ়াই দিবলৈ একদম মানে বহুত দেৰি হৈ গ'ল প্ৰগ্ৰামৰ বাবে একদম ব্যস্ত হৈ আছিলোঁ তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো নিজৰ বুলি ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো দবাই দিব যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ পাই যায় তো লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ এৰিলোঁ টিল এণ্ড টাটা বাই বাই